হেল্ল' এভৰিৱান, কি খবৰ? মই গীতিয়ে গীতিছ লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ফুলৰ মাজেৰে আৰম্ভ কৰিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে নহয়। এই ফুলবোৰ হৈছে মাৰ ঘৰত। মায়ে মানে ইমান ধুনীয়াকৈ ফুলবিলাক কৰি ৰাখে, মোৰ খুব ভাল লাগে। ফুলৰ গুৰিত এডালো বনো গজিব নিদিয়ে, ইমান ধুনীয়াকৈ ফুলবোৰ কৰে। এইফালে আহি আছোঁ খুৰা ছোৱালীজনী মই আৰু ৰিধি মাইনা বাৰ ঘৰলৈ আহিছোঁ। বাৰ শহুৱেকৰ সকাম কাজ আছে আজি। আৰু আমি দুজনীয়েনো কি কথা পাতি আহিছিলোঁ নাজানো, কিবাকিবি কথা পাতি আহি আছিলোঁ। তাই মনে মনে ভিডিঅ' কৰি ৰাখিছিলে। এইফালে আহি আছোঁ আৰু এইটো হৈছে আমাৰ বাৰ ঘৰলৈ যোৱা ৰাস্তা। আৰু বাৰ ঘৰলৈ যোৱা ৰাস্তাৰ কাষতে পথাৰো আছে। আৰু সেইফালে আমাৰ ঘৰটো অলপকৈ ওলাই থাকে দেই। তাৰপিছতে এইফালে আহি আমি এতিয়া বাইদেউ ঘৰত পাই গ'লোহি। বাইদেউ ঘৰৰ পিছফালে এইফালে চাহৰ যোগান ধৰি আছে আৰু এইফালে তামোল কটাই তামোল কাটি আছে। এইফালে ভকতে নাম গাই আছে আগফালে। শৰাই সজা হৈছে তাতে দি দিওঁ। এইফালে হৈছে মামী মাহী পেহী, সেইফালে মা ওলাইছিলে, এইফালে মামাৰ ছোৱালী, ইহঁতি আহিছিলে সকাম খাবলৈ। গধূলি হ'ল আমাৰ ঘৰত সোমাইছেহি আৰু আমি ভাত খাই যাব ক'লোঁ। সেইফালে খুৰালতে কৈছে ভিডিঅ' কৰি আছে ইউটিউবত যাব বুলি। এইফালে মই বহি আছোঁ আৰু এইফালে এয়া হৈছে মামাৰ ল'ৰা, ভাগিনীয়েকক লৈ আছে, কিবাকিবি কৈ আছে আহি। কি কৈ আছিলে পাহৰিলোঁ। এইফালে মামাৰ ছোৱালী ভাতত লাগিছেহি আহি লৰালৰিকৈ, কাৰণ সোনকালে খাই বৈ যাব লাগিব যিহেতু গধূলি হৈ আহিছে। এইফালে বাও লাগি আছে লগতে। ভিডিঅ' কৰি আছোঁ বুলি গম নাপায় তাই, মনে মনে ভিডিঅ' কৰি আছোঁ। এতিয়া দেখি গম পাই গৈছে। এতিয়া তামোল খাই গোটেইজনী ক'বই নোৱাৰে। ভাত খাবলৈ লৰালৰি হৈছে নহয়, চিটি একদম পূৰা টানি দিছে আৰু। এইফালে পিছদিনাখন ভোজৰ কিছু অংশ। এইটো কোনে দিলে? দেহা তোমাৰ বেমাৰ, তুমি চিপছ খাইছা। নাকৰ পানী ওলাই গৈছে। তই বুঢ়ীজনীয়ে কেলৈ খাইছ? কাণখন ৰঙা পিছা, ইমান ৰঙা হৈ গৈছে। কেলৈ ৰঙা হৈছে? ঠাণ্ডা চিপটো দিয়া না, দিয়া না। নাই কি আনিছা? চাওমিন। ৱাও, থেংক ইউ। কালৈ আনিছা? তোমালে থেংক ইউ। থেংক ইউ কৈ দিয়া। ভেজ। অ' দেহা কি? খাই দিয়া, ধুনুকে খাই দিয়া। বাবা, তোমাক পাপাই খং কৰিব দেহা। কোনে দিলে? হেল্ল' এভৰিৱান, আমি আজি আহি ঘৰ পালোহি। ভাবিলোঁ ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা লাইক কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহিছোঁ দেই, বাই বাই। আৰু সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ।